নমস্কাৰ অনলাইন জ্ঞান আসাম ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে গ্ৰেড 3 গ্ৰেড 4 আৰু অসমৰ অন্যান্য কম্পিটিটিভ এক্সামত আহিবলগীয়া প্ৰশ্ন আৰু উত্তৰসমূহৰ বিষয়ে আলোচনা আগবঢ়াই আহিছোঁ। আজি ভিডিঅ'টিত আমি অসমৰ ভূগোলৰ পাৰ্ট 2ৰ বিষয়ে দ্বিতীয়টি খণ্ডৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ প্ৰথম খণ্ডটো আপোনালোকক ইতিমধ্যে দিয়া হৈছে। আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত বা আপোনালোকে ভিডিঅ' প্লেলিষ্টত গৈ এই পাৰ্ট 1টো চাব পাৰিব। গতিকে আহকচোন আজি 30টা অতি গুৰুত্বপূৰ্ণ অসমৰ ভূগোলৰ বিষয়ে প্ৰশ্নসমূহ আলোচনা কৰোঁ, যিসমূহ প্ৰায়বোৰ পৰীক্ষাত আহি থকা দেখা যায়। আজি প্ৰথম প্ৰশ্নটো হৈছে, নিম্নলিখিত কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম? সাক্ষৰতাৰ হাৰ মানে আপোনাৰ পঢ়া শুনাৰ যিটো ৰেচিঅ' সেইটো আটাইতকৈ কম সেই জিলাখনৰ নাম সুধিছে, সেইটো হৈছে ধুবুৰী। ধুবুৰী জিলাত সাক্ষৰতাৰ হাৰ আটাইতকৈ কম। দ্বিতীয়টো প্ৰশ্ন, অৰণ্য মানৱ যাদৱ পায়ঙে এককভাৱে কোনটো অৰণ্য ৰোপণ কৰে? অৰণ্য মানৱ যাদৱ পায়ঙে এককভাৱে মোলাই অৰণ্য আমাৰ যিখন অৰণ্য আছে তেওঁ এককভাৱে ৰোপণ কৰা এখন অৰণ্য, আৰু সেইবাবে তেওঁক অৰণ্য মানৱ বা ভাৰতৰ বন পুৰুষ বুলি স্বীকৃতি দিয়া হৈছে। 3 নম্বৰ প্ৰশ্ন, কোনটো অসমৰ সৰ্বোচ্চ শৃংগ? 4টা শৃংগৰ নাম দিয়া আছে, নীলাচল, পাটকাই, লাইকে, কান্দুলি। ইয়াৰ ভিতৰত কোনটো? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে লাইকে শৃংগ। লাইকে শৃংগ অসমৰ সৰ্বোচ্চ শৃংগ। গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন। নিম্নলিখিত কোনখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে? 4খন নৰ্থ ইষ্টৰ নাম দিয়া আছে, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰ। ইয়াৰ ভিতৰত ত্ৰিপুৰা ৰাজ্যখনে অসমৰ সৈতে আটাইতকৈ চুটি সীমাৰ ভাগ বতৰা কৰে। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। 5 নম্বৰ, এটা বনৰীয়া ৰেচম পোক ওক টাচাৰ বুলি কোৱা হয়, যাটো অসমৰ নিম্নলিখিত কোনখন জিলাত দেখিবলৈ পোৱা যায়? এইটো পোৱা যায় মাত্ৰ ডিমা হাছাও জিলাত। অসমৰ নিম্নলিখিত কোনখন জিলা BTCৰ অধিকাৰৰ ক্ষেত্ৰলৈ নাহে? BTCৰ কেইখনমান জিলাৰ নাম দিয়া আছে, ইয়াৰ ভিতৰত কোনখন জিলা BTCৰ ভিতৰত নপৰে? বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ভিতৰত কোনখন নপৰে? ওদালগুৰি, কোকৰাঝাৰ, চিৰাং এই 3খন পৰে। ইয়াৰ বঙাইগাঁও জিলাখন BTCৰ অধিকাৰৰ ক্ষেত্ৰলৈ নাহে। ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীত অসমৰ জনজাতীয় অঞ্চলসমূহৰ প্ৰশাসনৰ বিষয়ে কোৱা আছে? ভাৰতীয় সংবিধানৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। 6ষ্ঠ অনুসূচীত 6th শিডিউলত অসমৰ জনজাতীয় অঞ্চলসমূহৰ প্ৰশাসনৰ বিষয়ে কোৱা আছে। মনত থৈ দিব, এইটো এটা পৰীক্ষাত আহি থকা দেখা গৈছে। নিম্নলিখিত কোনখন নদীক অৰুণাচল প্ৰদেশৰ কামেং বুলি জনা যায়? অৰুণাচল প্ৰদেশৰ কামেং বুলি জনা যায় সেই নৈখনৰ নাম হৈছে জীয়া ভৰলী। জীয়া ভৰলী নৈখনক অৰুণাচল প্ৰদেশৰ কামেং বুলি কোৱা হয়। নিম্নলিখিত কোনখন দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে? এইটো আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। অসমে ভূটান আৰু বাংলাদেশৰ সৈতে আন্তৰ্জাতিক সীমাৰ ভাগ বতৰা কৰে। মনত থৈ দিব, ভূটান আৰু বাংলাদেশৰ সৈতে আন্তৰ্জাতিক সীমাৰ ভাগ বতৰা কৰে। আমচাং যিখন বন্যপ্ৰাণী অভয়াৰণ্য এখন অসমৰ কোনখন জিলাত অৱস্থিত? আমচাং বন্যপ্ৰাণী অভয়াৰণ্য কামৰূপ মেট্ৰ'। কামৰূপ মেট্ৰ'টা কামৰূপ চহৰত অৱস্থিত। চহৰৰ যিখিনি অঞ্চল আছে তাত অৱস্থিত। ভাৰতত ব্ৰহ্মপুত্ৰ নদী কিমান কিলোমিটাৰ দীঘল? প্ৰশ্নটো আঁতৰি গৈছে। ভাৰতত ব্ৰহ্মপুত্ৰ নদী কিমান কিলোমিটাৰ দীঘল? আৰু শুদ্ধ উত্তৰটো হৈছে ভাৰতত ব্ৰহ্মপুত্ৰ নদী 900 কিলোমিটাৰ দীঘল। 900 কিলোমিটাৰ দীঘল। মনত থৈ দিব, এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, পৰীক্ষাত আহি থকা দেখা গৈছে। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সোধা হৈছে যে BTAD বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট কেতিয়া গঠন কৰা হৈছিলে? সেইটো গঠন কৰা হৈছিলে 2 জানুৱাৰী 2003 চনত
BTAD গঠন কৰা হৈছিলে, মনত থৈ দিব। অসমৰ নিম্নলিখিত কোনখন জিলাৰ জনসংখ্যা সৰ্বাধিক? 4খন জিলাৰ নাম দি আছে, নগাঁও, কামৰূপ, বৰপেটা আৰু ধুবুৰী। ইয়াৰ ভিতৰত নগাঁও জিলাখনত জনসংখ্যা সৰ্বাধিক। অসমৰ মুঠ এলেকাৰ কিমান শতাংশ বনাঞ্চলে আগুৰি আছে? 25%, 21%, 34% নে 42%? আৰু শুদ্ধ উত্তৰটো হৈছে 34%। 34% এলেকা বনাঞ্চলে আগুৰি আছে। বৰাক নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে? আৰু বৰাক নদীৰ উৎপত্তি হৈছে 4টা অপশ্যন দি আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বৰাইল পৰ্বতৰ পৰা। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সোধা হৈছে, কোন বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক এখন বাক্য সংৰক্ষিত বাঘ সংৰক্ষণৰ অঞ্চল হিচাপে পৰিগণিত কৰা হৈছিল? আৰু শুদ্ধ উত্তৰটো হৈছে 2006 চনত। 2006 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক এখন বাক্য প্ৰকল্প হিচাপে স্বীকৃতি দিয়া হৈছিল। অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক? অসমৰ যি ডিব্ৰুগড় জিলা আছে, এই ডিব্ৰুগড় জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক। টুকলাই যি চাহ গৱেষণা কেন্দ্ৰ আছে, সেইটো কেতিয়া স্থাপন কৰা হৈছিল? যোৰহাটত অৱস্থিত টুকলাই চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল 1911 চনত, 1911। 2011 চনৰ জনসংখ্যাৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? আপোনালোকে মনত থৈ দিব, 2011 চনৰে লোকপিয়ল প্ৰায়বোৰ প্ৰশ্ন 11 চনটোৱে দিয়ে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 72%। 72% হৈছে লিটাৰেচি ৰেট। অসমৰ নিম্নলিখিত কোনটো এলেকাত বনৰীয়া ঘোঁৰাৰ বাবে জনাজাত? আৰু বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত যিখন ৰাষ্ট্ৰীয় উদ্যান হৈছে, সেইখনৰ নাম হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰুগড় আৰু তিনিচুকীয়াত অৱস্থিত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত। গতিকে কিছুমান ৰাষ্ট্ৰীয় উদ্যানৰ কিছুমান বিশেষত্ব আছে, যিবোৰ তাত এটা জন্তু বা পক্ষী বেছিকৈ পোৱা যায়। গতিকে কোনখন ৰাষ্ট্ৰীয় উদ্যান বা কোনখন অভয়াৰণ্যত সৰ্বাধিক সেই জন্তুবিধ পোৱা যায়, সেই জন্তুবিধৰ নামৰ লগতে সেই ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম মনত থৈ দিব লাগিব, যিহেতু ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ পৰা প্ৰশ্ন এটা হ'লেও পৰীক্ষাত আহি থকা দেখা গৈছে। কোন চনত অসমত চাহৰ আৱিষ্কাৰ কৰা হৈছিল? অসমত চাহৰ আৱিষ্কাৰ হৈছিল 1823 চনত। ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি? এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, পৰীক্ষাত আহি থকা দেখা গৈছে। ভাৰতৰ আটাইতকৈ তেল শোধনাগাৰটো হৈছে অসমৰ ডিগবৈ তেল শোধনাগাৰ। অসমৰ ডিগবৈ তেল শোধনাগাৰটো হৈছে ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ। আৰু ইয়াৰ লগত সংগতি ৰাখি আৰু এটা প্ৰশ্ন আহিব পাৰে যে ভাৰতৰ অসম চুক্তি মতে হোৱা তেল শোধনাগাৰটোৰ নাম কি? আৰু সেইটো আছিলে নুমলীগড়। নুমলীগড় তেল শোধনাগাৰটো অসম চুক্তিৰ ফলত হোৱা তেলৰ শোধনাগাৰ বুলি জনা যায়। মনত থৈ দিব, ইম্পৰ্টেণ্ট প্ৰশ্ন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নিম্নলিখিত কোনটো ইক'জোনত অৱস্থিত? ইক'জোনত অৱস্থিত হৈছে ইণ্ডো-মালয়া ইক'জোনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। নিম্নলিখিত কোনটো অসমৰ বৰদৈ জিলাৰ সৈতে সম্পৰ্কিত? অসমৰ বৰদৈ জিলাৰ সৈতে প্ৰাক মৌচুমী ঋতু সম্পৰ্কিত। টুকলাই চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? প্ৰশ্নটো মই দুবাৰ লিখি পালোঁ। শুদ্ধ উত্তৰটো আছে 1911 চনত। কোনখন অভয়াৰণ্য বিখ্যাত যি সোণালী লেংগুৰ আছে তাৰ বাবে বিখ্যাত? আৰু ইয়াৰে চক্ৰশিলা যিখন অভয়াৰণ্য আছে, চক্ৰশিলা অভয়াৰণ্যখন সোণালী লেংগুৰৰ বাবে বিখ্যাত। অসমৰ ৰাজ্যিক জলজ পশু কি? এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। অসমৰ ৰাজ্যিক জলজ পশু হৈছে শিহু। অসমৰ ৰাজ্যিক বৃক্ষ কি? অসমৰ ৰাজ্যিক বৃক্ষ হৈছে হুলুং। অসমৰ ৰাজ্যিক ফুল কি? অসমৰ ৰাজ্যিক ফুল হৈছে, নিশ্চয় জানে, কপৌ ফুল। ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত এটা পৰ্বতশাৰী আছে, আৰু সেই পৰ্বতশাৰীৰ নাম কি? সেই পৰ্বতশাৰীৰ নাম হৈছে বৰাইল পৰ্বত। বৰাইল পৰ্বত। গতিকে ইমানেই আছিলে এটা আপোনালোকৰ মাজলৈ 30টাৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ MCQ উত্তৰ সহ উপস্থাপন কৰিলোঁ।
যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেদৰে পৰ্যায়ক্ৰমে অসমৰ ভূগোল অসমৰ পলিটি ইকনমি যিবোৰ বিষয় পৰীক্ষাত চিলেবাছত অন্তৰ্ভুক্ত আছে তাৰ বিষয়ে মই ভিডিঅ' বনাই গৈ থাকিম আশা ৰাখিছোঁ আপোনালোকে নিয়মিতভাৱে ইউটিউব চেনেলটো ভিজিট কৰি থাকিব আৰু লগৰবোৰৰ মাজত শ্বেয়াৰ কৰি মোক কৃতাৰ্থ কৰিব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ